Hello everyone, কি খবৰ আপোনালোকৰ চাগে ভালেই মোৰো ভাল আজি বহুত দিনৰ মূৰত ভিডিওটো আকৌ বনাবলৈ লৈছো বহুত সমস্যা থাকে বনাবলৈ পৰা নাছিলো আজি সেই সমস্যা বাধা নেওচি আজি আকৌ বনাবলৈ লৈছো ভিডিওটো আজি কাতি বিহু উপলক্ষে বনাবলৈ লৈছো আৰু লগতে সকলোকে কাতি বিহু শুভেচ্ছা জনাইছো সকলো ভালে কুশলে থাকক আৰু ময়ো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰে যেন এয়া দেহা আৰু মই তুলসী ভেটি বনাইছো আমাৰ কাৰণে এওঁলোক নাথাকে পুৰুষকিজন কাৰণ তেওঁলোক ডিউটি কামে যায় আৰু দেহাই মই এতিয়া বনাইছো আজি এইবাৰ প্ৰথম দেহাই বনাইছে তুলসী ভেটি মোৰ লগত এয়া বনাই আছে নাজানো হলো অকমানকে বনালো তুলসী ভেটি বনোৱাৰ পাছত এয়া মচি লৈছো আগতে দেহা মোৰ লগত সাৰথি হৈছে যেন হিউ মচিছে মানে কি বস্তু হি ভাবি বুজি পোৱা নাই কাৰণ তুলসী ভেটিটো বনাইছে হি লগতে মুচিছে এটা মনৰ উৎসাহত এয়া মুচি আছে মুলে চাইছে এয়া প্ৰথমতে তুলসীৰ তলত চাকি গছ জ্বলাই লৈছো আমি সকলোৱে আকৌ কলপুলিত তেনেকৈ বন্তি জ্বলাইছোঁ বন্তি জ্বলাই হোৱাৰ পাছত কলগছ জ্বলালোঁ এয়া মায়ে মই আৰু চুমে সেৱা কৰাৰ পাছত এয়া ওচৰৰ ভণ্টিহঁত আহিলে প্ৰসাদ দি লৈছে মায়ে আমাৰ কাতি বিহুতে ওচৰ চুবুৰীয়া আহি প্ৰসাদ খাই মেলি আমিও যাওঁ এয়া আমাৰ বিহু উপলক্ষে ঘৰটো ধুনীয়াকৈ সজাই দিছে অতি বন্তি আৰু মমবাতিয়ে আৰু আমাৰ দেহা আৰু দেউতাকে সামৰণি মাৰিলোঁ সকলোকে কাতি বিহু শুভেচ্ছা জনালোঁ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই